নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক স্ক্ৰীন প্ৰিণ্টিং কেনেকৈ কৰে আৰু তাত কি ব্যৱহাৰ কৰা হয় এইটো যে দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু স্ক্ৰীন প্ৰিণ্টিং কৰিবলৈ প্ৰথমতে এনেকৈ স্ক্ৰীনখন ৰেডি কৰি ল'ব লাগিব। তাৰ কাৰণে এনেকৈ টেপ ট্ৰান্সপাৰেণ্ট টেপ চবফালে বৰ্ডাৰৰ কাঠৰ বৰ্ডাৰটো তেনেকৈ লগাই ল'ব যাতে কাঠৰ ফ্ৰেমটো লেতেৰা হৈ নাযায়, কাৰণ কাঠত যেতিয়া কালাৰ লাগিব তেতিয়া কালাৰখিনি গুচাবলৈ দিগদাৰ হয়। এনেকৈ যদি প্লাষ্টাৰ লগাই লোৱা যায় তেতিয়াহ'লে মানে কালাৰখিনি পটককৈ গুচি যায়। সেইকাৰণে ফ্ৰেমটোৰ চবফালে এনেকৈ টেপ লগাই ল'ব। মই ট্ৰান্সপাৰেণ্ট হোৱাইট কালাৰটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ব্ৰাউন কালাৰ যিটো টেপ আহে সেইটো ব্যৱহাৰ কৰিব পাৰে। অকল যাতে ফুলখিনিহে ওলাই থাকে সেইটো হিচাপত টেপ লগাই ল'ব চবফালে। মই এনেকৈ চবফালে এনেকৈ টেপ লগাই ল'লোঁ। প্ৰথমতে চবফালে এনেকৈ টেপ লগাই মই প্ৰথমতে স্ক্ৰীনখন এনেকৈ ৰেডি কৰি ল'লোঁ আৰু এতিয়া কালাৰখিনি মিলাই ল'ম। এইটো গল্ডেন কালাৰটো এনেকুৱা ধৰণৰ আহিছে আৰু ইয়াত মিক্স কৰিবলৈ এটা জেল আহে। ইয়াতে আপুনি ৰিডিউচাৰ মিক্স কৰিব নোৱাৰে। ৰিডিউচাৰ যদি মিক্স কৰে তেতিয়াহ'লে কালাৰটো ফাটি যাব। ইয়াত মিক্স কৰিবলৈ এটা জেল আহে আৰু এই জেলটো মই এতিয়া মিক্স কৰি ল'ম। ইয়াতে প্ৰথমতে বাতিত 1 চামুচ দি লৈছোঁ আৰু এতিয়া ইয়াৰ পৰা জেল লৈ মই মিক্স কৰি ল'ম। জেলখিনি একেবাৰে বেছিকৈ ঢালি নিদিব, নহ'লে পনীয়া হৈ যাব আৰু অকণমানকৈ দি এনেকৈ মিলাই ল'লে হ'ল। আপোনালোকে কালাৰটো লওঁতে সুধি ল'ব সেইটো কালাৰত ৰিডিউচাৰ মিক্স কৰিব লাগে নে নালাগে। কিছুমান কালাৰত ৰিডিউচাৰ মিক্স কৰিব নালাগে আৰু কিছুমানত লাগে। আৰু এইটো গল্ডেন কালাৰৰ নিচিনাকৈ ইয়াতে জেলহে মিক্স কৰিব লাগে আৰু এইখিনি হৈ গৈছে। এনেকুৱা ধৰণৰ কোৱান্টিটিত কৰি ল'ব। আৰু এইখন হৈছে কাপোৰ, মই এইখনতে কৰিম। এই কাপোৰখন প্ৰথমতে এনেকৈ ইস্ত্ৰি কৰি তাৰ তলত এনেকৈ পেপাৰ পাৰি লৈছোঁ আৰু কালাৰখিনি মিক্স হোৱাৰ পাছত স্ক্ৰীনখনত এনেকৈ ফুলখিনি ওপৰত নিদিব, এনেকৈ ছাইডত দি ফাৰ্ষ্টতে পেপাৰ এখনত কৰি ল'ব। স্ক্ৰীনখন এনেকৈ জোৰকৈ হেঁচা মাৰি ব্ৰাছডালেৰে এনেকৈ জোৰেৰে 2-3বাৰ যাতে চবফালে লাগি যায়, চুকে কোণে এনেকৈ হেঁচি ব্ৰাছটো কৰি দিলে হ'ল। আৰু পেপাৰখনত যদি ভালকৈ বহি যায় তাৰপিছতহে আপোনালোকে কাপোৰত কৰা ষ্টাৰ্ট কৰিব। কাপোৰখনত মই কৰি দিছোঁ। এনেকৈ জোৰকৈ হেঁচি কৰিলে এয়া হৈ গৈছে। বাকীকেইটাও এনেকৈ মই কৰি যাম। দেখিবলৈও ভাল লাগে, কম সময়তে এযোৰ কাপোৰ হৈ যায়। ইচ্ছা কৰিলে আপোনালোকে কৰি ল'ব পাৰে, একেবাৰে সহজ। এইটো হৈছে আঁচলটো, মই আঁচলৰ এনেকৈ 2 লাইন দি দিছোঁ আৰু মাজতো এনেকৈ এটাকৈ দিছোঁ আৰু ছাইডত এনেকৈ এটাকৈ দি গৈছোঁ। আৰু ছাইড পটিটো এনেকৈ এটা দি দিছোঁ। আৰু এতিয়া মই আপোনালোকক আন এটা কালাৰ মিক্স কৰা দেখাই দিম। এইটো হৈছে ব্লেক কালাৰটো এনেকুৱা ধৰণৰ আহে আৰু ইয়াতে কিন্তু জেল নহয়, ইয়াতে ৰিডিউচাৰ মিক্স কৰিব লাগিব। প্ৰথমতে ব্লেক কালাৰটো মই এনেকৈ লৈ ল'লোঁ আৰু এতিয়া ইয়াতে ৰিডিউচাৰ দিম। ৰিডিউচাৰখিনি ছেম কোৱান্টিটিত আপোনালোকে মিক্স কৰিব লাগিব, অকণমানকৈ দি একেবাৰে বেছিকৈ ঢালি নিদিব, নহ'লে পনীয়া হৈ যাব। এনেকৈ অকণমানকৈ দি একেবাৰে লিকুইডো নহয় একেবাৰে ডাঠো নহয়, এনেকুৱা ধৰণৰ কৰি ল'লে হ'ল। মানে গল্ডেন কালাৰটো যেনেকৈ মিক্স কৰিছিলোঁ সেনেকুৱা ধৰণৰ কৰি ল'লে হ'ল। অকণমান ৰিডিউচাৰ দি এনেকৈ মিলাই ল'লে হ'ল। ইয়াতে আৰু অকণমান ৰিডিউচাৰ দিব লাগিব, অকণমান ডাঠ হৈ আছিলে সেইকাৰণে অকণমান দি আকৌ মই মিলাই ল'লোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু এইকেইযোৰ হৈছে মই স্ক্ৰীন প্ৰিণ্টিং কৰা কাপোৰ। বেছি কাপোৰ কৰা নাই, মই 2-3যোৰে কৰিছোঁ।